আজি চাংঘৰ হোটেলত NKTVৰ জয়ন্ত মাধৱ গোস্বামী তেখেতসকল আহিছে, মোৰ ইয়াত ভাত এসাঁজ খাইছে। এতিয়া সুধোচোন বাৰু তেখেতসকলক চাংঘৰ হোটেলত এসাঁজ ভাত কেনেকুৱা হৈছে বাৰু, কওকচোন বাৰু কেনেকুৱা পাইছে এসাঁজ ভাত? সাংঘাতিক ধৰণৰ ব্যতিক্ৰমী এসাঁজ খাবলৈ পাইছোঁ আজি। তাতে ডাঙৰ কথা হ'ল অমৰাৰ পাইছোঁ আমি, অমৰাৰ আঞ্জা আৰু আমলখিৰ আঞ্জা, এই দুটা ব্যতিক্ৰম ৰেচিপি পাইছোঁ আজি। তাতে জলফাই পিটিকাও আছে, জলফাই পিটিকা শেষ কৰিব পাৰে নাই, ইমান বাতিৰ সমাহাৰ হৈ গৈছে, একদম ভোগালী লগা এসাঁজ, খুব ভাল লাগিছে। ধন্যবাদ ধন্যবাদ বাইদেউ, বহুত ভাল লাগিছে। থেংক ইউ। এইপিনে আপুনি কেনেকুৱা পালে বাৰু? বহুত ধুনীয়া, হয়, ভাল পাইছে ন? ঘৰুৱা এসাঁজ, ঘৰুৱা এসাঁজ, কোনো জ্বলা মছলা ইয়াত একোৱেই নাই। কওকচোন দাদা। আচলতে আমি নিউজ 18ৰ পৰা গোটেই অসম জুৰি এটা অনুষ্ঠান কৰিবলৈ আহিছোঁ, হেঁপাহৰ ভোগালী বুলি। তাৰখনতে আমি বোকাখাটত ৰৈ গ'লোঁ, ইয়াতে এসাঁজ খাওঁ, কিন্তু খুব মানে ধুনীয়া আয়োজন এটা পাইছোঁ। যদিও মানে ৰেষ্টুৰেণ্ট বা তেওঁলোকে ব্যৱসায় ভিত্তিত কৰিছে, তথাপিতো আমাৰ অসমীয়া থলুৱা মানে যিখিনি খাদ্য তেওঁলোকে প্ৰত্যেকৰে অকণমান হ'লেও আমাক টেষ্ট দিবলৈ যত্ন কৰিছে, খাই খুব ভাল পাইছোঁ এই মুহূৰ্তলৈকে। বিশেষকৈ আমলখি, অমৰা, জলফাই, ঢেকীয়া, এনেকুৱা আমাৰ যিখিনি গাঁৱৰ বস্তু আমি সৰুতে খাইছিলোঁ, কচু, সেইখিনি বস্তু তেওঁলোকে দিছে। আৰু বিশেষকৈ আমাৰ অনাৰ বাইদেউক আমি ধন্যবাদ দিছোঁ। এনেধৰণে আপুনি অকণমান মানে পৰিচৰ্যাটো বঢ়াই দিয়ক, ৰাইজে গম পাওক যে ইয়াত এসাঁজ সঁচাকৈ খুব ভাল খানা খাবলৈ পাব। ধন্যবাদ দেই, মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। বহুত ভাল লাগিছে বাইদেউ হয় খানাখিনি, আৰু কথা হ'ল কি মছলা একদম নাই, সেইকাৰণে ভাল লাগিছে। মানে হোটেলত খোৱা যায় একদম লগা নাই, বহুত ভাল লাগিছে। তেনেকুৱা সদায় চেষ্টা কৰোঁ যে সকলোকে এসাঁজ তৃপ্তিৰে খুৱাবৰ কাৰণে চেষ্টা কৰোঁ। আৰু মই সদায় ৰাতি চিন্তা কৰি থাকোঁ কাইলৈ মই কি খুৱাম, কি খোৱালে সকলোৱে ভাল পাব, সেইটো সদায় চিন্তা কৰি থাকোঁ মই। বাইদেউ এতিয়া আৰু এটা কথা কওঁ, মাছ মাংস চবেই বনায়, হয়, অকণমান ব্যতিক্ৰমী ধৰণে আপুনি যেনেকৈ চিন্তা কৰিছে এই ধাৰাটো অকণমান অব্যাহত ৰাখক। যেতিয়া নিশ্চয় আৰু আমাতকৈও যিসকল কাষ্টমাৰ আহিব, গ্ৰাহক আহিব, তেওঁলোকে নিশ্চয় ভাল পাব। কাৰণ কমনলি চবেই মাছ মাংস বনায়, চবতে খায়, কিন্তু অকণমান ব্যতিক্ৰম হ'লে সেইটোতো মানে বিশেষকৈ মানে নহয় টাউন অঞ্চলত থকা মানুহে অকণমান ব্যতিক্ৰমী এসাঁজ খাবলৈ আমি বিচাৰোঁ, ইয়াত পাইছোঁ। ধন্যবাদ। আপোনালোক সকলোৱে কেনেকুৱা পাইছে? আপোনালোকে ভাল পাইছে? থেংক ইউ। ধন্যবাদ বাইদেউ, বহুত ভাল লাগিল খাই। সকলোৱে কৈছে একেধৰণে, মই ক'লোঁ ধুনীয়া ঘৰুৱা এসাঁজ খোৱা নিচিনা লাগিছে। মই দেখিছে আপোনালোকে গোটেই খালি চাফা কৰি দিছোঁ, খুব ভাল লাগিল খাই। থেংক ইউ, মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। খাটি অসমীয়া খানা সেইকাৰণে সদায় চেষ্টাই কৰোঁ সেইটোৱে কৰিবৰ কাৰণে। আজি অহা নহয়, আপোনালোকে আকৌ নেক্সট টাইম আহিব, যদি ভাল পাইছে আকৌ আহিব, অহাটোৱে বিচাৰোঁ নহয় জানো দাদা? থেংক ইউ। এতিয়া সকলোকে পুনৰবাৰ অশেষ ধন্যবাদ মোৰ হোটেলত এবাৰ আহি এসাঁজ খোৱাৰ কাৰণে। আকৌ নিমন্ত্ৰণ জনালোঁ, আকৌ আহিব আপোনালোক। মই জেগাটো কৈ দিওঁ, ASTCৰ অপজিটত চাংঘৰ বুলি পাব, হোটেল চাংঘৰ। এবাৰ হ'লে আহি যাব, নহ'লে বহুত মিছ কৰিব, এই থালিখন মিছ কৰিব। উজনিলৈ যোৱা প্ৰত্যেকগৰাকী লোকক কৈছোঁ এবাৰ আহি এবাৰ চাংঘৰৰ সোৱাদ লওক। ধন্যবাদ। হয় দিয়ক, ঠিক আছে।